আকৌ এবাৰ পুনৰ আমাৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। अभी मजा आएगा ना भिड़ो। আৰু আপোনালোকে চাই আছে SB ৰোষ্টাৰ। আমাৰ মাজত কি হ'ল, এজন ব্যক্তি আহিব আমাৰ ষ্টুডিঅ'ত আৰু এই ব্যক্তিজনক আমি দেখুৱাব বিচাৰিছো। আৰু তেওঁ মানে কি হয়, ইংলিছৰ প্ৰপাৰলি হয়, আমেৰিকাত শিকি আহিছে, ইংলিছ নে ক'ত শিকি আহিছে নাজানো বাৰু, কিন্তু ইংলিছটো জানে তেওঁ, প্ৰপাৰলি ইংলিছ জানে তেওঁ। মানে মাতিব ওলাইছো আমাৰ। বাৰু ঠিক আছে, নমস্কাৰ, মানে আসসালাম আলাইকুম। Alaikum assalam. My name is Raja Ayaz Kast Bhutto and I am very happy, so happy. मैं बहुत खुश हूँ। হা নামটো কি ক'লে, নামটো কি ক'লে? Is Raja Ayaz Kast Bhutto. আচ্ছা কি ক'লে নামটো? কালি ৱাজ ফটো, আকৌ এবাৰ কওকচোন। Raja Ayaz Kast Bhutto. Raja Ayaz Kast Bhutto. Raja Ayaz Kast Bhutto. বাৰু ঠিক আছে দিয়ক, আপোনাৰ নামটো ভাল লাগিলে শুনি কিনে। কি আছিলে হেৰি, আপোনাৰ ডাইলগ এটা আছে নহয়, ডাইলগটো কৈ দিয়ক। কি হেভ মম, কৈ দিয়কচোন বাৰু ডাইলগটো। जी, वो एक दोस्त दूसरे दोस्त को कहता है ना, You have what is? तुम्हारे पास क्या है? Me have, mom is me have. मेरे पास माँ है मेरे पास। বাহ ঠিক আছে বাৰু। হেৰি কি আছিলে, আৰু এটা নতুন ডাইলগ শুনিম বাৰু আপোনাৰ। কি আছিলে হেৰি, মইতো আপোনাক আকাশত বিচাৰি আছিলো, আপুনিতো মাটিতে মিলি গ'ল, মাটিতে পাই গ'লো আপোনাক। এইটো আপুনি কৈ দিয়ক ইংলিছত, আপুনি ইমান ধুনীয়াকে কৈছে আমাক যিহেতু, আৰু এইটো কৈ দিয়ক আপুনি। I sky on search, but you I land got it. मतलब कि मैं तुम्हें आसमान पे ढूंढ रहा था और तुम मुझे जमीन पर मिल गए। कैसा लगा मेरा मजाक? वाह, इसके लिए तालियां हो जाए, तालियां इसके लिए तालियां हो जाए। ঠিক আছে বাৰু। কি আছিলে, আপুনি ভালদৰে কৈছে ইংলিছটো। কিবা ক'লে মই নাজানো নহয়, ইংলিছটো ইমান নাজানো মানে, তাৰ কাৰণে ঠিক আছে বাৰু বন্ধুসকল, এওঁ আমাক আৰু কিছুমান কিবা কিবি ক'ব বাৰু। বাৰু ঠিক আছে, আপোনাক সুধিছো, আপোনাৰ কুকুৰৰ দৰে মাৰিম, কওকচোন আৰু ইংলিছত কি হয়? You today doggy death kill. आज मैं तुझे कुत्ते की मौत मारूंगा। ओ भाई, मारो मुझे, मारो मुझे, मारो। नहीं, ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। वाह, क्या इंग्लिश है भाई, क्या इंग्लिश है इसका। মানে কি ইংলিশ এইটো হয়, কি ইংলিশ মানে আই টুডে। ঠিক আছে বাৰু, এওঁ আছে যিহেতু ওচৰতে বাৰু, ইমান বেয়াকে এওঁ নকওঁ। আপোনাক কৈছো বাৰু, এওঁ ইংলিছটো বৰ ধুনীয়াকৈ কৈছে, মানে শুনিও ভাল লাগিছে, আৰু লগতে মানে কি টপাটপ কৈ দিয়ে, মানে টপাটপ কৈ দিয়ে, পুৰা ভাল লাগে একচুৱেলি দেই। ঠিক আছে বাৰু বন্ধুসকল, আৰু এটা নেক্সট ডাইলগ আপোনাক শুনিব বিচাৰো ছাৰ, আপুনি কৈ দিব বাৰু ডাইলগটো। আপোনাক ডাইলগটো হৈছে ছাৰ, আপুনি বসন্তী যে চিনেমাখন আপুনি চাইছে, আপোনাক কৈছো বাৰু, বসন্তী কুত্তে के सामने मत नाचना, ये वाला कैसा, মানে এইটো মানে কি হ'ব, মানে ইংলিছত ক'ব গ'লে কি হ'ব, আপুনি নিজে কৈ দিয়ক বাৰু, তেওঁ ক'ব, চাই লওক। ये कहते, बसंती, this dog is not front dancing. इन कुत्तों के सामने मत नचना। क्या बोलता है तुम बासुंती? वाह, মানে এওঁ নিচিনা ইংলিছৰ টেলেণ্ট থাকিলে আমাৰ দুনিয়া, মানে অসমখন মানে কি কৰিব, ধুনীয়া ইংলিছৰ শিকাই দিব। এওঁ তাত টিউচন কৰিব আহিব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালী বিলাকে যদি নাজানে ইংলিছ, জানে বা ইংলিছত কিছুমান টকিং মানে কথা ক'ব নাজানে, টিউচন কৰি ল'ব পাৰে। ঠিক আছে, আৰু আপোনাক দ্বিতীয় এটা কথা কৈছো বাৰু, এওঁ নিচিনা যদি ইংলিছ পাৰ্গত আমাৰ অসমত থাকে বা ধৰ ইণ্ডিয়াত থাকে, বহুত ধুনীয়া হ'ব। আৰু আমেৰিকাত যিহেতু ইংলিছ শিকি আহিছে, বহুতখিনি ধৰণত পাৰে। আৰু নেক্সট আপোনাৰ কুৱেশ্যনলৈ আহিছো আপোনাৰ। নমস্কাৰ বাৰু, ঠিক আছে, নেক্সট কুৱেশ্যন বাৰু। ঠিক আছে, আপুনি যে ইমান ধুনীয়াকে ইংলিছ কৈছে বা ইমান ধুনীয়া ইংলিছ জানে, আপুনি ধৰ ক'ৰবাত জব টব পাইছিলে নেকি বাৰু আগতে, বা কিবা হেৰিয়ে হওক, স্কুলৰ মাষ্টৰে হওক, বা জেনেৰেলি ধৰ কিছুমান ফিল্মৰ ক্ষেত্ৰতে পাইছিলে নেকি বাৰু, কৈ দিয়কচোন বাৰু। আমাৰ দৰ্শকসকলে চাই আছে, হয় নাই বাৰু, চাই আছে নে আপোনালোক? চাই আছে, ঠিক আছে, তেওঁ কৈ আছে বাৰু, শুনিব।
बिल्कुल, बहुत सी ऑफर्स आ चुकी हैं और हाल ही में मैं अब हॉलीवुड के कुछ डायलॉग लिखूंगा। उन्होंने कुछ कहा है फिल्मों में कि हॉलीवुड के कुछ अच्छे से डायलॉग मैं उनको इंग्लिश में लिख के दूंगा, इतनी अच्छे डायलॉग। प्यारे बच्चों, जो कुछ करना था कर लो, अब्बू आ रहे हैं। বাৰু ঠিক আছে আপুনি ইমান ওপৰলৈ গৈছে যিহেতু ঠিক আছে বাৰু আপোনাৰ কি কম এতিয়া আপোনাক হয় নাই তাৰ কাৰণে আপোনাক আৰু এটা ডায়লগ শুনাব বিচাৰিছো আৰু এটা ডায়লগ আপোনাক শুনাম বাৰু বন্ধুসকল নেক্সট ডায়লগটো আমি দেখুৱাব বিচাৰিছো মানে ক'ব বিচাৰিছে আমি জনাব বিচাৰিছো বাৰু ঠিক আছে আপোনাক ইমান দেৰিলৈকে বাৰু মই অসমীয়াতে কৈ আছো ডায়লগ কেইটা অসমীয়াত জনাই আছো মানে এতিয়া কি কৰিম আপোনাক মানে এটা হিন্দীত ডায়লগ এটা মই আপোনাক জনাই দিম হিন্দীত জনাম হা মানে বন্ধুসকল হিন্দীত আপোনাক জনাই দিম কি আছিলে আপ নস মানে হিন্দীটো মই ঠিক আছে বাৰু বন্ধুসকল কৈ দিছো বাৰু দৌলত কি নশে মে আপ আন্ধে हो चुके हो এই মানে এইটো ইংলিছত কি হ'ব আপুনি ক'ব হা আপুনি শুনি থাকক Blind be gone be you wealth of the drugs eye, मतलब कि अंधे हो गए हो तुम दौलत के नशे में। স্যার বাহ থ্যাংক ইউ দেই আপোনাৰ বাৰু এটা কথা এটা কৈছো বাৰু আপোনাক আপুনি ইমান ধুনীয়াকে ইংলিছ পাৰে ইমান ধুনীয়াকে কয় আমাক ইমান ধুনীয়াকে বুজাইও দিলে বাৰু ঠিক আছে আপুনি বা আপুনি হিন্দীটো বুজাই দিলে ইংলিছতো বুজাই দিলে আমি বাৰু অসমীয়াতে কৈ আছো তেতিয়াৰ পৰা আপুনি মানে এইবিলাক শিকিছে ক'ৰ পৰা বাৰু আপোনালোকে জানিব বিচাৰে চাগে তাৰ কাৰণে সুধিছো বাৰু আপুনি শিকিছে ক'ৰ পৰা এইবিলাক বস্তু মানে ইমান ধুনীয়াকে কৈছে যিহেতু আপুনি এটা হেৰি লাগিবতো তাৰ কাৰণে আপুনি না আপোনাৰ কোনোবা মাষ্টৰ না কোনোবা শিকাইছে না ধুনীয়া বাৰু ঠিক আছে আপুনি কৈ দিয়ক बस ये एक आर्ट है एक कला है सीखनी पड़ती है क्योंकि आर्ट एक कला है। कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे मस्त जोक मारा रे, ये हंस रे हलकट हंस। কলা মানে কি হয় এইটো কলা মানে এইটো কলা কৃষ্টি মানে এইটো মানে হেৰি আৰু আগৰ পৰাই চাগে জানে কোনো গুৰু নাটক নকৰে কিন্তু মানুহজন ভালে বাৰু ভালে নাছিল ঠিক আছে আপুনি ভালে কৈছে বাৰু ঠিক আছে আপোনাক এৰিছো বাৰু কাৰণ আপুনি ইয়ালৈকে আহিলে বা আপুনি ইয়াতে ইমানখিনি পাৰফৰ্মেন্স দেখুৱালে ইংলিছত কৈছো দেই समझ रहे हो आप মানে বন্ধুসকল ইমানখিনি ধুনীয়া পাৰফৰ্মেন্স দেখুৱালে আপুনি ঠিক আছে আপোনাক নমস্কাৰ জনাইছো আৰু म्यूजिक जायाज कास फोटो 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 ঠিক আছে আগন্তুক আপুনি যাতে আমাৰ ইয়ালৈকে মাতিলে আহে তাৰ কাৰণে আমাৰ অনুগ্ৰতাৰে আপোনাক কামনা কৰিছো ঠিক আছে আৰু আজিলৈ বন্ধুসকল এৰিছো কাৰণ এও আমাক শিকাইছে বহুতখিনি দেখুৱালে ইংলিছ বহুতখিনি প্ৰপাৰলি জানে কাৰণ আমাক ধুনীয়াকে বুজালেও তাৰ কাৰণে বাৰু আজিলৈ এৰিছো বন্ধুসকল যদি আপোনালোকে ভিডিঅটো চাই ভাল লাগিলে প্লিজ লাইক কৰি আপোনাৰ নতুন চেনেল যদি আপুনি নতুন হয় তেতিয়া আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব কাৰণ আপোনালোকে নিউ ভিডিঅ মানে ৰেগুলাৰলি পাই থাকিবৰ কাৰণে বা আমাৰ ভিডিঅ যদি চাই ভাল লাগে আপুনি বেল আইকনটো দবাই দিব পাৰে লগতে কিবা ক'বলগীয়া থাকিলে বা ইংলিছ মাষ্টাৰৰ ক্ষেত্ৰতে কিবা ক'বলগীয়া থাকিলে আপুনি মোক কমেন্ট কৰি কিনে জনাই দিব ঠিক আছে আজিলৈ এৰিছো বাই